हेलो गाइस रातिपुवा लकडाउन পৰা কলেজৰ পৰা যুৱ সমাৰোহৰ মিটিং হৈছো গাড়ীত পুৰা তামাম এনজয় কিন্তু মই বৰিং মানে বহি আছো এনেকে এইকেইটাই আৰু ফটো উঠবা নুমছি ইয়াতে পেট্ৰল পাম্পতো ফটো উঠে মই হলি প্ৰথম দেখছো এতিয়া একবাৰ ৰখলো পেট্ৰল পাম্পত মোৰ লগৰ কেইটাই পেট্ৰল পাম্পত গংগা ফটো উঠিছে আৰে হেখনি জাগাত ফটো তোলা কি আছে টাউন পেট্ৰল পাম্পত ফটো উঠে মইতো বাকি চলি গেলাই একদম পুৰা বৰিং হৈছে কি সেইকাৰণে চব পুৰা একদম গান চান জুবিন দা একদম মেইন কথা জুবিন দাৰ গান শুনি চব মানে একদম বাগাত গৈছে মানে কেন খুন্দি গৈছে পুৰে এনেকে পুৰা একদম পুৰা হাল্লা চাল্লা নহকে যাই আছে একদম নিস্তব্ধ হৈ মোবাইল টিপাই মোবাইল চাই আছে বহি আছে কলিতাকুছি পাৰ হৈ পুৰা মেইন হাজৰ আছো আৰু দমদমা পালো এই হৰাই ঘাটখান একদম মজা লাগে বে আৰু হেনা এখন পাহাৰত থাক পাইছা যায় একদম পুৰা নিস্তব্ধ ও নাদ্দা ইনকে একদম পুৰা মানুহ নহ'লে একদম ভালে ইনকে বাগাত চাগাত দি আহিব পাৰি আৰামে বেলেগ বে ভাই আৰামে বেলেগ আৰু মোৰ ভাই লগত চাটাৰ পৰা চকলেট চিপ চকলেট চব লগত লৈছে গুৱাহাটী চাৰিআলি বেকগ্ৰাউণ্ড মিউজিক আৰু পাম লাহে লাহে লখৰা দছু মেইন কথা আমাৰ মানে দুটা লগত চলি গৈছে আৰু নুমলো আমি বাছৰ পৰা ৰাস্তা ব্লক হৈ গৈছে একদম বে আৰু এনেকে ভিতৰত দেখি সোমাই দিওঁ কেনা মানে বস্তু একদম মানে কি হৈছে আমাৰ মই মাস্ক একদম কাঢ়ি ৰাখছি মানে স্কেন কৰিছিলোঁ স্কেন কৰোঁতে মাস্কো কাঢ়ি ৰাখছিলোঁ পইচাও দিবা খুজিছিলোঁ পইচা দিয়া নাই আৰু পইচা লগত বেলেগ লুকাইছোঁ বেলেগৰ কেইটামানৰ পইচাও লাগিছে বেলেগৰ পইচাও লুকাইছে আৰু কেইটামান ঘড়ীও ৰাখি লৈছে কেইটামান মানে ভাল আছে ইয়াৰ ভাল ইয়াৰ ছেকেণ্ড অকল লাগ ব্ৰ এনে কৈছে যা যা চকলেটো ৰাখি থৈ দিছে মোৰ চকলেট মোক মোবাইল চকলেট গোটাই দি দিছে কৈছে আকৌ নাই লৈ যা বিন্দাছ আৰু এটা ৰিচা ভাৰত দেশে গান গাই আছে আৰু মিটিং শেষ হোৱাৰ পিছত চব ওলাই আহিলো এৰে পৰিৱেশটোৰ কথা কওক একবাৰ পৰিৱেশ কেনে হৈছে তাৰে পৰিৱেশটো বহুত ভাল এৰে পৰিৱেশটো বহুত লাগাতকৈ ইমান বেছি ভয়ানক যে অংকিতা বেহুচি হৈ যাব অলপ দেৰিকে এৰে পৰিৱেশ কেনে হৈছে নাই আৰু যদি আধা ঘণ্টা থাকে বমি হৈ যাব বমি আমাৰ এদিন কথা দেখি মিলি আছে নবা এৰে পৰিৱেশ কেনে হৈছে এলাখান আকৌ নাহিছে কাৰণ এই দুনিয়াত নায়ে সি মোবাইল চাই আছে মই বেলেগ এখন দুনিয়াত দেখিছোঁ এৰে পৰিৱেশটো কেনে পাইছ পৰিৱেশটো ভালেই এতিয়া বাছখন আহিছে বাছখন আহি পেলাই আমি ঘূৰি যাত্ৰা কৰিম रुको जरा सबर करो बोला धक्का मुक्की नहीं करने মানে এৰে পৰিৱেশটোৰ কথা তুমি কি ক'ব বিচাৰা পৰিৱেশটো মানে ইয়াৰে পৰিৱেশটো বহুত বেয়া মানে বুজি পালোঁ মানে যিমানে কি নহওক মানে স্মাৰ্ট চিটি ন কি কওঁ আৰু মানে একচুৱেলি ইয়াৰে মানে পৰিৱেশটো বহুত ভাল কৰিব লাগে কাৰণ আমাৰ মই বুজি পালোঁ যে গাঁৱৰ দৰে বেষ্ট একো হ'ব নোৱাৰে কাৰণ গাঁৱতে আমাৰ বহুত বেষ্ট অফ বেষ্ট কাৰণ একো পলিউশ্যন নাই একো প্ৰদূষণ নাই ইয়াতে বাছ চত ধৰিব না কি কৰিব মানে উপায় নাই আৰু কি ক'ব আৰু মানে একচুৱেলি চিটি না এনেকুৱাই হ'ব আৰু উপায় নাই এইটো চৰকাৰৰ দোষ দি লাভ নাই কাৰণ মানুহ সচেতন হ'লে বিলাক আৰু কি ক'ব আৰু ক'ব লগা মন নাই আৰু আমি গাড়ী ৰখি আছোঁ আমাৰ গাড়ীখনৰ নাম পূৰ্ণিমা আৰু বেলেগ গাড়ী আমাৰ গাড়ীখন দেখছ না মই সুধিম পূৰ্ণিমাক দেখছ নেকি পূৰ্ণিমাক দেখছ আমাৰ বাছখনৰ অলপ ৰেছপনচিবিলিটি নাইয়ে মানে কেনেহেন ইটা উঠলো মাত্ৰ কিন্তু আমি ইয়াতে 3 ঘণ্টা ধৰি ইয়াতে আছোঁ এই 2টা বজাতে আছোঁ এতিয়া 5:30 বাজি গ'ল 3 ঘণ্টা প্লাছ হৈ গৈছে তাৰপিছত আমি ইয়াতে ঘৰত যাব আছোঁ বাকী মই মিটিঙৰ কথা নকওঁ মিটিং একদম পুৰা ফাৰ্ষ্ট ক্লাছ বিশেষকৈ মামাৰ ভাষণ বহুত ভাল লাগছে চবৰে ভাষণ ভাল লাগছে কিন্তু মামা বেষ্ট তো আজিৰ কাৰণে বাই বাই